Praise the Lord, Hallelujah. সৰ্বপ্ৰথমত মই আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক মই বহুত বহুত ধন্যবাদ দিছোঁ কিয়নো তেওঁৰ মৰম তেওঁৰ দয়াৰে আমি আজিলৈ আমি জি আছোঁ ঈশ্বৰৰ ডাঙৰ মৰমেৰে আজি আমি বহুত খুশি মনেৰে আনন্দৰে আমি ঈশ্বৰক স্তুতি কৰিবলৈ আমি পাইছোঁ গতিকে মোৰ হৃদয়ৰ পৰা মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ যিসকলে এই ইউটিউবত মোৰ চেনেল যোগেদি যিবিলাক শুনিছে তেওঁলোকক আপোনালোকক বহুত বহুত ঈশ্বৰে আশীৰ্বাদ দান কৰক মোৰ নাম হৈছে টিমথি নাৰ্জাৰী মই আজি আপোনালোকৰ লগত ঈশ্বৰৰ বাক্য আলোচনা কৰিবলৈ মই বহুত খুশি মনেৰে আগবাঢ়িছোঁ বিশেষ আমাৰ জীৱনৰ মানুহৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ কথা মই এতিয়া ক'বলৈ মই আগবাঢ়িছোঁ আপোনালোকক এই ইউটিউব চেনেলৰ যোগেদি ডাঙৰ আশীৰ্বাদ দিবলৈ ঈশ্বৰে প্ৰস্তুত আছে কাৰণ এই বতৰৰ বিষয়ে মই এতিয়া ক'বলৈ সাজু হৈছোঁ বতৰটো এনেদৰে বতৰ হৈছে অন্তিম দিন হৈছে এই জগতৰ সমস্যাবিলাক চাই পেলাই আমি নিজকে উপলব্ধি কৰিবলৈ সময় হৈছে কাৰণ এই বতৰটো দেখি পেলাই আমি কেনেদৰে হৈছে ইয়াক আমি উপলব্ধি কৰি পেলাই আমি এতিয়া চাব পৰা এজন ব্যক্তি হ'ব লাগিব কাৰণ বাইবেলত কৈছে অন্তিম দিনত কি হ'ব পৃথিৱীৰ সৃষ্টিৰ পৰা আজিলৈকে আমি কি দেখিবলৈ পাইছে বা আজি 2021 আমি কেনেদৰে আছে ইয়াৰ বিষয়ে আমি কেনেকৈ চলি যাব লাগে ইয়াৰ বিষয়ে আমি বহুত আমি জীৱনত অভিজ্ঞতা হ'ব পৰা আমি হ'ব লাগিব মই একটা বাইবেলৰ পৰা পঢ়িবলৈ মন হৈছে কাৰণ মানুহে এতিয়া অন্তিম দিনত কি হৈ আছে মানুহবিলাকৰ জীৱনত ঈশ্বৰ বাক্যই কৈছে যে এফিচিয়া 5:14 পৰা 18লৈকে মই ইয়াতে অকণমান পঢ়িম কাৰণ ইয়াতে মানুহবিলাকৰ কাৰণে এইবোৰ কথা ঈশ্বৰৰ বাক্য আমাৰ কাৰণে বহুত সাৱধান কৰি থোৱা হৈছে সেই গতিকে যিবিলাকে এইবোৰ কথা শুনিব আপোনালোকক ঈশ্বৰে বহুত বহুত ব্লেছ কৰিব দেই এতিয়া মই অসমীয়াৰ পঢ়িম ইয়াতে এফিচিয়া 5:14 পৰা মই অকণমান পঢ়িম ইয়াতে এই কাৰণে তেওঁ কৈছে হে টোপনিয়াজন সাৰ পোৱা আৰু মৃত্যুবিলাকৰ মাজৰ পৰা উঠা তাতে খ্ৰীষ্ট তোমাক পোহৰ দিব এতেকে কিদৰে চলা তালৈ সাৱধানে চাবা কৈছে আমি কিদৰে চলি আছে বা কিদৰে চলিব লাগে সেইবোৰ আমি বহুত সাৱধানে থাকিবলৈ আমাক উদগনি দিছে বাইবেলে এই বাইবেলৰ সকলো কথাবিলাকে বাইবেলৰ বাণীবিলাকে আমাৰ জীৱনত বহুত উদগনি দিয়ে আৰু বাইবেলৰ কথাবিলাক আমাৰ জীৱনত বহুত আশীৰ্বাদ দিয়ে এই বাক্যৰে আমি জীৱনত বহুত পৰিত্ৰাণ পায় আৰু যিবিলাকে এই বাক্যবিলাক শুনিব তেওঁলোকৰ জীৱনত বহুত শান্তি পাব কাৰণ ইয়াতে কৈছে যে সেই টোপনিয়াজন বুলি কৈছে শাৰীৰিক হিচাপে আমি ভাবিব পাৰে আমি কি টোপনিয়া হৈ আছে নেকি বুলি ভাবিব কিন্তু বাইবেলে কৈছে সেই টোপনিয়াজন তোমালোকে সাৰ পোৱা বুলি কৈছে আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তোমালোকে উঠা তেতিয়াহে খ্ৰীষ্টৰ পোহৰটো তোমালোকৰ মাজত আহিব কৈছে এইটো খ্ৰীষ্টৰ পোহৰটো হৈছে তেওঁৰ আপুনি যে ঈশ্বৰক চিনি পাব লাগে আপুনি যে এজন উত্তম খ্ৰীষ্টিয়ান হ'ব লাগে আপুনি যে এজন ভাল জ্ঞানী মানুহ হ'ব লাগে এই কথাটো আপুনি বুজিব পৰা হ'ব লাগে কাৰণ ইয়াত যি লিখিছে এতেকে কিদৰে চলা তালৈ সাৱধানে চাবা অজ্ঞানীৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা বুলি কৈছে কিয়নো সোমাই কিনি ল'বা কিয়নো এই খাল মন্দ বুলি কৈছে সোমাই কিনি ল'বা এই খালটো হৈছে অতি মন্দ এই মন্দ কালত আমি জি আছোঁ আমি এই মন্দ কালত এই ভয়ংকৰ কালত আমি কেনেকুৱা জি থাকিব লাগে আমি খ্ৰীষ্টৰ বাক্যৰ যোগেদি আমি জি থাকিব
কেৱল আমি শৰীৰটো জীয়াই থাকিছে বোলে ই যথেষ্ট নহয়, কিন্তু আমাৰ জীৱনৰ পৰিত্ৰাণৰ কথা আছে। জগতত আমি যি আছে, আমি ঈশ্বৰক কেনেকুৱা জানিব লাগে, আমি জ্ঞানীৰ দৰে আমি চলিব লাগে। ঈশ্বৰৰ সকলো আজ্ঞাবিলাক আমি পালন কৰিব পাৰা। যি ঈশ্বৰে আপোনাক বা মোক সৃষ্টি কৰিলে, আমাক প্ৰাণ দিলে, সেই ঈশ্বৰক আমি চিনিব পৰা হ'ব লাগে। তেতিয়াহে আপোনাৰ জীৱনত বহুত উন্নতি হ'ব। আমি অজ্ঞানীৰ দৰে চলিলে নহ'ব, জ্ঞানীৰ দৰে আমাক চলিব কৈছে। সেইকাৰণে আমি এই মন্দ কালত আমি কেনেকৈ চলিব লাগে, সেই কালটো হৈছে অতি মন্দ, অতি ভয়ংকৰ। চাৰিওপিনে আপুনি চকু তুলি চাওক, কিমান ভয়ংকৰ। একদিনো ভাল খবৰ আমি নাপাওঁ, সদায় বেয়া খবৰ আমি পাওঁ, বেয়া নিউজ আমি পাওঁ, কিন্তু ভাল নিউজটো আমি নাপাওঁ বৰ্তমান। কিন্তু মানুহবিলাকক সলনি কৰিবৰ কাৰণে, মানুহবিলাকক জীৱনত উদগনি দিবৰ কাৰণে ঈশ্বৰে এইবোৰ সুবিধাটো আমাক দিলে, কিন্তু আমি নুবুজিলে আমাৰ জীৱনটো এনেই বিনষ্ট হৈ যাব। সেই গতিকে যীশুৱে কৈছে, ঈশ্বৰ জিহুৱাই কৈছে, মই তোমালোকৰ ঈশ্বৰ বুলি কৈছে। যেছায়া 66:1 লিখা আছে, ঈশ্বৰ জিহুৱাই কৈছে, স্বৰ্গ মোৰ সিংহাসন কৈছে, এই পৃথিৱী মোৰ ভৰিৰ পীৰা বুলি কৈছে। তোমালোকে মোৰ কাৰণে কেনেকুৱা ঠাই প্ৰস্তুত কৰিব? এই সকলো পৃথিৱীত, আকাশ পৃথিৱী সকলোৱে মোৰ হাতেৰে সৃষ্টি কৰা নহয়নে? মোৰ কাৰণে তোমালোকে কেনেদৰে ঠাই যুগুত কৰিব? এই সকলোৱে মোৰ সৃষ্টি কৰা নহয়নে কৈছে। তেতিয়াহ'লে চাওক, স্বৰ্গ হয় ঈশ্বৰৰ সিংহাসন, এই পৃথিৱী হৈছে ঈশ্বৰৰ ভৰিৰ পীৰা। এই কিমান ডাঙৰ ঈশ্বৰ হ'ব এইটো, যোনে আকাশ পৃথিৱী আৰু সূৰ্য চন্দ্ৰ সৃষ্টি কৰিলে। সেই ঈশ্বৰ কিমান ডাঙৰ ঈশ্বৰ হয়, ইয়াক আমি জানিব লগা হ'লে আমি কেৱল বাইবেলত আমি পাওঁ। মোৰ প্ৰিয় বন্ধুসকল, মোৰ ভাই ভনীসকল, চোৱা, শেষ দিনটো আহিছে, সকলোৰে শেষ দিনটো আহিছে। আপুনি বা আমি যদি আমি সত্য ঈশ্বৰক আমি চিনি নাপায়, আমি ঈশ্বৰক যদি নিবিচাৰে, তেতিয়াহ'লে আমাৰ জীৱনটো একদিন কি হ'ব? মানুহে যি থাকোঁতে সত্য ঈশ্বৰক আমি পাব লাগে। সেই গতিকে আমাৰ দেহাটো হৈছে, মানুহৰ শৰীৰটো হৈছে, একদিন গোটেই মানুহজন মৰিব, কিন্তু মৰাৰ পিছত অনন্তকলীয়া শান্তি স্বৰ্গৰাজ্য এই ঠাইলৈ যাবলৈ কাৰণে আমি এতিয়াই আমি প্ৰস্তুত হ'ব লাগে। হাজাৰ মানুহ বেমাৰ হৈ মৰি আছে, হাজাৰ মানুহ কষ্টত হৈ পেলাই, কিমান কৰোণা ভাইৰাছ হৈ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ মানুহবিলাকে মৰি গৈ আছে। আমিও বা আপুনিও মৰিব পাৰে, কিন্তু মৰাৰ আগত আপোনাৰ কাৰণে চিন্তা কৰিব লগা এটা কথা হৈছে যে আপোনাৰ জীৱনত শান্তি লাগিব নে নালাগিব। যদি আপোনাৰ জীৱনত শান্তি লাগে, আপোনাক যদি পৰিত্ৰাণ লাগে, আপোনাক যদি অনন্ত জীৱন লাগে, আপোনাৰ যদি স্বৰ্গৰাজ্যৰ শান্তিটো যদি লাগে, তেতিয়াহ'লে আপুনি বাইবেলৰ বাণীটো আপুনি শুনিবলৈ আৰম্ভ কৰিব। যীশু খ্ৰীষ্টৰ কথাটো আপুনি শুনিবলৈ আৰম্ভ কৰিব। কাৰণ যীশুৱে কৈছে, মই বাট আৰু সত্য আৰু জীৱন। তেওঁ ঈশ্বৰৰ পুত্ৰ হয়, যোনে তেওঁক বিশ্বাস কৰে কেতিয়াও বিনষ্ট নহ'ব। যীশুৰ হাতত সকলো অধিকাৰটো আছে। গতিকে মোৰ প্ৰিয় বন্ধুসকল, ভাই ভনীসকল, আমি চাৰিওপিনে চাই চিন্তি, আমি ভাবি চিন্তি নিজকে আমি সচেতন হৈ থকাটো উচিত। আমি জ্ঞানী হ'ব বিচাৰিলে, আমি ধাৰ্মিকতা হ'ব বিচাৰিলেহে আমি জীৱনত বহুত লাভজনক হ'ব। মতি লিখা হোৱাটা 6:33 লিখা আছে, যীশুৱে কৈছে, প্ৰথমত তোমালোকে মোৰ ৰাজ্য আৰু মোৰ ধাৰ্মিকতা বিচাৰা বুলি কৈছে,
তেতিয়া মই তোমালোকক সকলো দিম বুলি কৈছে। তেতিয়াহ'লে আমি হয়তো ঈশ্বৰক যদি আমি পাইছে, আমি পাপ কমাও পাইছে, মুক্তি পাইছে, পৰিত্ৰাণ পাইছে, আৰু মৃত্যুৰ পিছতো আমাৰ কোনো ভয় নাই। কিন্তু আপুনি যীশুখ্ৰীষ্টৰ বাক্য যদি আপুনি নুশুনিলে, আপোনাৰ জীৱনত এই মুক্তিটো আপুনি নাপাব পাৰে। সেই গতিকে প্ৰথমত আমি ঈশ্বৰৰ ৰাজ্য, তেওঁৰ ধাৰ্মিকতাটো আমি বিচাৰিব লাগে। সেইটো হৈছে যীশু সকলো ৰাজ্যৰ অধিকাৰী হয়। স্বৰ্গ আৰু পৃথিৱীৰ সকলো তেওঁৰ ক্ষমতা আছে। গতিকে মোৰ প্ৰিয় বন্ধুসকল, চাৰিওপিনে আপোনাৰ চকু তুলি চাওক, বতৰ কি হৈ গৈ আছে। আপুনি এই ভয়ানক বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাবলৈ হ'লে আপুনি ঈশ্বৰৰ অধীনত বহিব নোৱাৰে। ঈশ্বৰৰ ওচৰলৈ চাবিবা। জাকবত কৈছে, জাকব 4:8 কৈছে, তোমালোকে ঈশ্বৰৰ ওচৰলৈ চাবিবা কৈছে, তেতিয়া সি তোমালোকৰ ওচৰলৈ চাপিব। তোমালোকে যদি ঈশ্বৰৰ পৰা আঁতৰ হৈ যায়, তেতিয়াহ'লে ঈশ্বৰে তোমালোকৰ পৰা আঁতৰ হৈ যাব। তেতিয়াহ'লে মানুহৰ জীৱনটো বহুত ভয়ংকৰ হ'ব পাৰে। গতিকে আমাৰ জীৱনত এতিয়া আমি যিমান ভয়ানক আমি কথাটো শুনিছে, আমি বেছি আমি ঈশ্বৰৰ ওচৰলৈ আমি চাপিব লাগে। ঈশ্বৰে যে আমাক কৃপা কৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। কিমান মানুহজন আজি পৰিত্ৰাণটো পাব বিচাৰে? নিশ্চয় আপোনালোকে পৰিত্ৰাণটো পাব বিচাৰিছে। আমি খ্ৰীষ্টান হৈও যদি আমি পৰিত্ৰাণ যদি পাইছে, আনজনক আমি ক'ব লাগে। যিবিলাকে এতিয়াও পৰিত্ৰাণ পোৱা নাই, যিবিলাকে এতিয়াও যীশুখ্ৰীষ্টৰ বাক্য ভালদৰে শুনিব পৰা নাই, যিবিলাকে যীশুখ্ৰীষ্টৰ বিষয়ে ভালকৈ জানিব পৰা নাই, সেইবিলাকে এতিয়া যীশুখ্ৰীষ্টৰ কথা ভালকৈ জানিবৰ কাৰণে এই সময়টো আহিছে। কাৰণ পৃথিৱীত প্ৰলয় হোৱাৰ সন্মুখত আহিছে। চাওক, কিমান লৰাই ঝগৰা, কাজিয়া পেচাল, যুদ্ধ হৈ গৈছে আৰু হ'ব। মহামাৰী হৈ আছে। বতাহ ধুমুহাৰে বজ্ৰ হৈ মাৰি মানুহ কিমান বিনষ্ট হৈছে। চাইক্লন হৈ মৰিছে, বতাহ ধুমুহাৰে মৰিছে। বিভিন্ন ধৰণৰ মৃত্যু মানুহৰ জীৱনত হৈ আছে। গতিকে এতিয়া তোমাৰ কাৰণে সময় আছে, তুমি ভাবি চিন্তি নিজৰ জীৱনৰ কাৰণে সচেতন হৈ থাকক। যিবিলাকে নিজৰ জীৱনটো অনন্ত জীৱনটো পাব বিচাৰে, তেতিয়াহ'লে আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব, প্ৰভু যীশুখ্ৰীষ্টলৈ প্ৰাৰ্থনা কৰিব। প্ৰভু যীশুৱে তোমাৰ মনটো মিলি দিব। দ্বিতীয় বংশাৱলী 7:14 লিখা আছে, যিবিলাকে মোৰ ওচৰলৈ আহি নম্ৰতা হৈ মোৰ কাষত প্ৰাৰ্থনা কৰিব, মই তেওঁলোকৰ পাপ ক্ষমা কৰিম বুলি কৈছে, আৰু তেওঁলোকৰ দেশটো মই আৰোগ্য কৰিম বুলি কৈছে। সেই গতিকে যীশুখ্ৰীষ্টৰ ওচৰলৈ, ঈশ্বৰৰ ওচৰলৈ আজি আমি নম্ৰতা হৈ পেলাই আমি তেওঁৰ সত্য আমি জীৱন যাপন কৰিব লাগে। পাপ নকৰিব। পাপ কৰিলে পাপৰ বেষ্ট হৈছে মৃত্যু। মৃত্যুত গ'লে তোমাৰ জীৱনটো নৰকত যাব লগা হ'ব। যীশুৱে কৈছে পাপ নকৰা। ঈশ্বৰে কৈছে পাপ নকৰিবা। যদি তুমি পাপ কৰিলে পাপৰ বেষ্ট হৈছে মৃত্যু হ'ব, নৰকত যাব। প্ৰেইজ দ্য লৰ্ড। এই সময়টো আমি আপোনালোকৰ লগত ঈশ্বৰৰ বাক্য আলোচনা কৰিব পৰাৰ কাৰণে বহুত খুচি হৈছে। আপোনালোকৰ কাৰণে আমি প্ৰে কৰিম। যিসকলে প্ৰাৰ্থনাৰ লাগে আমি প্ৰাৰ্থনা কৰিম। এতিয়া আমি আকৌ 1 Korinth 3:16 আছে। এইদৰে লিখা আছে তাতে, তোমালোকৰ হৃদয় হৈছে মোৰ ঈশ্বৰৰ মন্দিৰ বুলি কৈছে, পবিত্ৰ আত্মাৰ মন্দিৰ বুলি কৈছে। সেই গতিকে ঈশ্বৰৰ আত্মাদি তোমালোকৰ হৃদয়ত থাকে, তাক তোমালোকে জানিব পৰা হ'ব লাগে যে আমাৰ হৃদয়টো হৈছে বিয়া কথাৰ কাৰণে ঠাই দিব নালাগে।
ভাল ভাল ঈশ্বৰৰ বাক্যৰে পবিত্ৰ আত্মাৰে আমি পৰিপূৰ্ণ হৈ পেলাই সদায় সত্য কথা পাতি পেলাই আমি ঈশ্বৰক স্তুতি প্ৰশংসা কৰিব পৰা আমি হ'ব লাগে। সদায় ভাল ভাল জ্ঞান আমি পাই পেলাই আৰু ঈশ্বৰৰ বাক্যত আমি জীৱন যাপন কৰি থাকিব লাগে। তোমালোকৰ সেইটো মোৰ মন্দিৰ বুলি কৈছে। এই মন্দিৰটোৱে যদি তোমালোকে নষ্ট কৰে তেতিয়াহ'লে মই তোমালোকক নষ্ট কৰিম বুলি ঈশ্বৰ যি হয় এই কথা কৈছে। গতিকে মোৰ প্ৰিয় বন্ধুসকল, এই অন্তিম দিনত আপুনি পৰিত্ৰাণ পাবলৈ আগবাঢ়ি আহিব। যীশু খ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰিব, নিজৰ কাৰণে প্ৰাৰ্থনা কৰিব, আপোনাৰ স্বামী স্ত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰিব, ল'ৰা ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু আপোনাৰ জীৱনত বহুত উন্নতিৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধন্যবাদ। যে প্ৰথমত যে মই পঢ়িছিলোঁ যে এফেছিয়া 5 যে 14 পৰা মই কম পঢ়িছিলে, হে টোপনিওৱাজন তোমালোকে সাৰ পোৱা। তেতিয়া মই খ্ৰীষ্টই কৈছে মই তোমাক পোহৰ দিম বুলি কৈছে। তেতিয়া খ্ৰীষ্ট তোমালোকক পোহৰ দিব, আমালোকক পোহৰ দিব। কিন্তু আমি শুই থকা হ'লে কেতিয়াও পোহৰ নিদিব, পোহৰ নাপাওঁ। সেই গতিকে যিবিলাকে আত্মাত শুই আছে, যিবিলাকে পাপত শুই থকা মানে পাপত থকা মানুহবিলাককে কৈছে শুই থকা বুলি। পাপৰ পৰা মন পৰিৱৰ্তন হৈ পেলাই ঈশ্বৰৰ ওচৰত অহা বুলি কৈছে, তেতিয়াহে খ্ৰীষ্টৰ পোহৰটো পাব আমি। সেই গতিকে সকলোৰ কাৰণে এই বাক্যটো পৃথিৱীত যিমান আছে সকলোৰ কাৰণে এই বাক্যটো সম্ভৱ আৰু এই বাক্যটো হৈছে সকলোৰ কাৰণে এটা ডাঙৰ বাৰ্তা। এইটো আমাক লাগে। গতিকে ধন্যবাদ। এতিয়া আমি আজিৰ ৰাতিৰ সুবাৰ্তাটো আপোনালোকৰ কাৰণে যে ইমানতে আমি সামৰিছোঁ যে এই পবিত্ৰ আত্মাৰ বাক্য আপোনালোকৰ জীৱনত বহুত ডাঙৰ কাম কৰক। যিবিলাকে এই বাক্যটো শুনিছে আপোনালোকৰ মনটো বহুত নতুন জীৱন, আশীৰ্বাদ, আপোনাৰ জীৱনত উন্নতি, শান্তি দিয়ক বুলি মই এইখিনি কৈ পেলাই সামৰিছোঁ। ঈশ্বৰৰ এই বাক্যৰ যোগেদি আপোনালোকক বহুত বহুত আশীৰ্বাদ দান কৰক। যীশুৰ নামত আমেন। গড ব্লেছ টু অল।